বঢ়িয়া একদম ডেজার্ট হেলদি উইদাউট সুগার খেজুর চকলেট আছে চকলেটটো আছে এবার চ' বনাব ভেৰি ইজি চ' এইটো অলপ আইচক্ৰীম টাইপে হয় তো আপোনালোকে প্ৰথম যদি অ'টছ আছে অ'টছ অলপ লৈ ল'ব তাৰপিছত খেজুৰ অলপ লৈ ল'ব তাৰপিছত আলমণ্ডছ যদি আছে আলমণ্ডছ অলপ গুড়া কৰি তাৰপিছত কাজু অলপ গুড়া কৰি আপুনি ধুনীয়াকৈ লৈ ল'ব তাৰপিছত সেইটোত আপুনি অলপ কোকোৱা পাউডাৰ দিব বেছি কোকোৱা নিদিব তেতিয়া হৈ যাব তাৰপিছত নৰ্মেল পিনাট বাটাৰ অলপ হেল্ডি টাইপ কৰিবলৈ আৰু মোৰ তাত চকলেট পিনাট বাটাৰো আছিলে চ' সেইকাৰণে অলপ চকলেট পিনাট বাটাৰ দিলোঁ তাৰপিছত গাখীৰ এড কৰি এইটো মিক্স কৰি পেলাই এটা বাউলত ফ্ৰিজত থৈ দিলোঁ বৰফ হোৱা জেগাত তাৰপিছত চকলেটখিনি সৰু সৰুকৈ কাটি পেলাই কেডবেৰিজ চকলেট অলপ গলাই পেলাই তাৰ ওপৰত লগাই দিলোঁ লগাই দিয়াৰ পিছত এই বস্তুটো আকৌ ফ্ৰিজত থৈ দিলোঁ অলপ ওপৰত বাদামখিনি গুড়া কৰি আৰু আপোনাৰ আইচক্ৰীম ৰেডি